ওম শান্তি। আজি মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ, জীৱনত কোনো মানুহে পাৰফেক্ট নহয়। পাৰফেক্ট মানে সম্পূৰ্ণ। সকলো মানুহৰে দুখ গুণ কিবা এটা থাকিবই। আৰু এই পাৰফেক্ট হ'বৰ কাৰণে আমি চেষ্টাও নকৰা নহয়। আমি প্ৰত্যেকেই কিবা এটা নহয় কিবা এটা ভুল কৰোঁ। এই ভুলবিলাক আমি জনা নজনাকৈ, জ্ঞাতে অজ্ঞাতে, ইচ্ছা নকৰি, কেতিয়াবা লোভ মোহৰ বশৱৰ্তী হৈ আমি ভুল কৰোঁ। কিন্তু আমি কোনোবা দিনা ভাবি চাইছোঁনে, এই আমাৰ যেনেকৈ বাস্তৱ জীৱনত আমাৰ আইন আদালত আছে, তেনেদৰে এই পৃথিৱীখনত এক ইউনিভাৰ্চেল ল' আছে, যিটো কয় বিশ্ব ব্ৰহ্মাণ্ডৰ আইন। এই ল', এই যি আইন, এই আইনে আমাক কি কৰে, শাস্তি দিয়ে। এই শাস্তি আমি ভুগি থাকোঁ। আমাৰ অসুখ অশান্তি হয়, নানা ধৰণৰ বেমাৰ হয়, দুখ দুৰ্দশা আহে জীৱনলৈ। তেতিয়া আমি কি কৰোঁ, ভগৱানক দুখ দিওঁ, ভাগ্যক দুখ দিওঁ বা আনকো দুখ দিওঁ। ঘৰত যদি আমাৰ বা আমাৰ পৰিয়ালৰ কোনোবা আমি ভাল নোপোৱা কোনো আছে, আমি দুখ দিওঁ, তোমাৰ পৰাহে মোৰ আমুকটো হ'ল, তেওঁলোকৰ কাৰণেহে মোৰ আমুকটো হ'ল। কিন্তু প্ৰকৃতপক্ষে ক'বলৈ গ'লে এই আমাৰ জীৱনত ঘটি থকা ঘটনাবিলাক, দুৰ্দশাবিলাকৰ বাবে আমি নিজে দায়ী। কাৰণ আমি যদি ভাল কাম কৰোঁ আমি ভাল ফল পাম, বেয়া কাম কৰিলে বেয়া ফল পাম। প্ৰত্যেক কামৰে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া আছে। ধৰা হওক, আমি আম গছলৈ ফৰমুঠিডাল মাৰি দিলোঁ, পকা আমটো সৰি পৰিল। ফৰমুঠিডাল মাৰি দিয়াটো হ'ল ক্ৰিয়া, আৰু আমটো পৰি হ'ল তাৰ প্ৰতিক্ৰিয়া ৰূপে আমটো পৰিল। সেইদৰে আমি কোনোবা জন্মত হয়তো কাৰোবালৈ বেয়া ধৰণে বেয়া কথা ভাবি, বেয়া চিন্তা কৰি ফৰমুঠি মাৰিছিলোঁ। সেই ফৰমুঠিডাল বৰ্তমান জীৱনত আহি আমাৰ গাত পৰিছেহি। আমি বাস্তৱ জীৱনত কাৰোবাক কিবা এটা টানি ক'লোঁ বা কাৰোবাক অপকাৰ কৰিলোঁ, কেতিয়াবা সুবিধা পাই ক'লোঁ, চৰি মোৰ ভুল হৈ গ'ল। এই চৰি শব্দটোৱে আমাৰ পাপ কৰ্মবোৰ, আমি যিবোৰ বেয়া কাম কৰিছিলোঁ, সেইবোৰ সকলো কাটি যাবনে? সেইবোৰ নাইকিয়া কৰিব পাৰিবনে? আমি কওঁ মই দুখিত, চৰি হ'ল অৰ্থ মই দুখিত। কোনোবাজনে ক'লে যে নেভাৰ মাইণ্ড, সেইটো কোনো কথা নহয়, আপুনি চিন্তা নকৰিব। কেতিয়াবা কাৰোবাক কিবা এটা ক'লোঁ যে এইটো মোৰ কাৰণে হ'ব, তেতিয়া ক'লে ডেটছ অল ৰাইট। কিন্তু কেতিয়াবা আমি লোকক এনেকুৱা ধৰণে কষ্ট দি যদি আমি চৰি বুলি কওঁ, ধৰক আমি স্কুটিখন লৈ ৰাস্তাইদি গৈ আছোঁ, কোনোবা এজন আছিলে, দিলোঁ খুন্দা মাৰি, ইফালে সিফালে চৰাই গৈছিলোঁ। তাৰপিছত তেওঁ দুখ বৰকৈ পোৱা নাই, কিন্তু মই ক'লোঁ যে চৰি। তেওঁ ক'লে একো নহয়, হ'ব দিয়ক, উঠাই আমি লৈ গুচি আহিলোঁ। পিছত ৰাতি যেতিয়া শুওঁতে তেওঁৰ গাৰ বিষবিলাক আহিলে, তেতিয়া তেওঁ কি কৰিলে, তেওঁৰ মনেৰে মোক সাও দিলে, যে মনেৰে তেওঁ মোৰ মনলৈ তেওঁৰ অভিশাপ আহিলে। সেই অভিশাপৰ কাৰণে মই কি কৈছোঁ, বিভিন্ন বেমাৰত ভুগিলোঁ বা মই নিজেও গাৰ বিষত ভুগিলোঁ, মোৰ বিভিন্ন ধৰণে লোকচান হ'ল। এই লোকচানৰ বাবে মই নিজে দুখিত। মই অনুশোচনা কৰিবলৈ নহ'লে, কিন্তু চৰি বুলি তেওঁক কৈ থলোঁ সাধাৰণভাৱে। আমি দেখিছোঁ হস্পিটেলত যেতিয়া মানুহৰ মৃত্যু হয়, তেতিয়া ডাক্তৰে কয় আই এম চৰি। চৰি এটা সৌজন্যমূলক শব্দ, সহানুভূতিমূলক শব্দ। তাৰ মাজত যদি তেওঁ কয় মই দুখিত, মই তেওঁক বহুত চেষ্টা কৰিছিলোঁ কিন্তু বচাব নোৱাৰিলোঁ, সেয়া তেতিয়া আমাৰ মনটো ভাল লাগি গ'ল। হয়, ডাক্তৰে যথেষ্ট কষ্ট কৰিছিলে, তেওঁৰ প্ৰতি কি হ'ল, তেওঁক আমি মনেৰে ক্ষমা কৰি দিলোঁ। আৰু কিছুমান কাম আমি চৰি বুলি কৈও আমি কি কৰোঁ, মনেৰে আনেও ক্ষমা নকৰে, আমিও কিছুমান কামত ক্ষমা নকৰোঁ, তেতিয়া তাৰ ফলটো থাকি যায়। আৰু কিছুমান আমি ডাঙৰ কিছুমান বেয়া কাম কৰোঁ, যিবিলাক আনৰ বহুত লোকচান হয়, কিন্তু আমি গাপ দি ৰাখি থওঁ। আমাৰ গৰ্ব, অহংকাৰ, আভিজাত্য, এইবিলাকেদি টকা পইচা, সেইবিলাক গাপ দি থওঁ। তাৰপিছত এইখিনি কি হয়, ইউনিভাৰ্চেল ল' যিটো বিশ্ব ব্ৰহ্মাণ্ডৰ যিখন আইন, সেই আইনে সেইখিনি ধৰি ৰাখে। তেওঁলোকৰ আমাৰ জীৱনৰ অসংখ্য পৃষ্ঠাৰে প্ৰতিটো জন্মৰ কৰ্ম আৰু তাৰ ফলাফলবিলাক সেই কিতাপখনত লিখা আছে। প্ৰত্যেক লোকৰ প্ৰত্যেক জন্মৰ ফলাফলবিলাক তাত লিখা আছে। আমাৰ যেতিয়া মৃত্যু হয়, পাৰ্থিৱ শৰীৰটো জ্বলাই দিয়া হয়, আৰু কি কৰে, যিটো লাইটৰ শৰীৰটো আত্মাটোৰ সৈতে গুচি যায় ক'ৰবালৈ, আকৌ নতুন ঠাইত জন্ম লয়। নতুন ঠাইত জন্ম লওঁতে আমাৰ বৰ্তমান জন্মৰ যিখিনি সংস্কাৰ, সেইখিনি লগত লৈ যায়, আৰু আমাৰ কৰ্মখিনি লৈ যায়, আৰু নতুন জন্মত সেই সংস্কাৰ আৰু কৰ্মৰ
আত্মাটোৱে লগত লৈ যায় আৰু সেইটো আত্মাৰ অৱচেতন মনত থাকি যায় আৰু পিছত গৈ পেলাই কি হয় সেইখিনিয়ে বেমাৰ হয় অসুখ অশান্তি হয় আৰু মনত এটা বোজা হৈ যায়। সেই বোজাখিনি আমি পাতলাব লাগিব। আমাৰ যে শৰীৰৰ মৃত্যু হয় কিন্তু আত্মাৰ মৃত্যু নহয়, এই কথা সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থৰ 2য় অধ্যায়ত 20 নং শ্লোকত গীতাৰ ভগৱানে নিজেই কৈছে, শৰীৰৰ মৃত্যু হ'ব, আত্মাৰ মৃত্যু নহয়। শৰীৰৰ হানি বিঘিনি হ'ব কিন্তু আত্মাৰ কি কৰে, আত্মাৰ হানি বিঘিনি নহয়, আত্মাই একেই থাকিব। সেইদৰে 1 অধ্যায়ৰ 22 নং শ্লোকত কৈছে, পুৰণি বস্ত্ৰ ত্যাগ কৰি যেনেদৰে আমি নতুন বস্ত্ৰ লওঁ, সেইদৰে জীৱাত্মাই জীৰ্ণ শৰীৰ ত্যাগ কৰি নতুন শৰীৰ গ্ৰহণ কৰে। এতিয়া আমি নতুন শৰীৰ গ্ৰহণ কৰিলোঁ, কিন্তু ইউনিভাৰ্চেল লয়ে যে আমাৰ এই কৰ্ম বিকৰ্মবিলাকৰ গোটেইখিনি ডায়েৰী তাত লিখি থৈ গ'ল, প্ৰত্যেক দিনৰ ডায়েৰী, সেই বৃহৎ কিতাপখন থাকি গ'ল। সেই পৃষ্ঠাবিলাকে পিছৰ জীৱনত আমাক অপকাৰ কৰিবলৈ ধৰিলে। এতিয়া আমি নাজানো আমি আগৰ জন্মত কি কৰিছিলোঁ, কিন্তু আমি জানো যে আমাৰ এনেকুৱা হৈছে, মোৰ ইমান ডাঙৰ অসুখটো হৈছে, তেওঁৰ ডাঙৰ অসুখ হৈছে, আমাৰ ঘৰখনত অশান্তি, ল'ৰা ছোৱালীৰ পৰা পৰিয়াল পৰিজনৰ পৰা, গতিকে আমি এইবিলাক কেনেকৈ কি কৰিম। এইখিনিতে গীতাৰ ভগৱানে আমাক কৈছে, উপনিষদেও আমাক কৈছে যে আমি ক্ষমা খুজিব লাগিব, আমি ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব। আমি কেনেকৈ কৰিম ক্ষমা প্ৰাৰ্থনা? আমি জানো যে ব্ৰহ্ম মুহূৰ্তত ভগৱানক আমি যি বিচাৰোঁ তেওঁ তাকেই দিয়ে। আমি মনৰ বোজা পাতলাবলৈ তেওঁক ক্ষমা খুজিলোঁ যে ভগৱানৰ ওচৰত সেই যিখিনি আত্মাক আমি কল্পনা কৰিলোঁ, যিখিনি লোকক আমি দুখ দিছিলোঁ, তেওঁলোকক আনিলোঁ ভগৱানৰ ওচৰত, ক'লোঁ যে হে আত্মা, জানি নাজানি জ্ঞাত অজ্ঞাতভাৱে আপোনালোকক মই পূৰ্বজন্মত আৰু বৰ্তমান জন্মত যিখিনি দুখ অশান্তি দিছিলোঁ তাৰ বাবে মই ক্ষমা কৰিছোঁ। আমাৰ মনৰ বোজা পাতল হৈ গ'ল। তেওঁলোকক আমি ভগৱানৰ পৰা লোৱা সুখ শান্তি প্ৰেম আদিত বিলাই দিলোঁ, অসংখ্যভাৱে বিলাই দিলোঁ। কাৰণ আমি এতিয়া বুজি পাইছোঁ আমি ভগৱানৰ পৰা এইখিনি ল'ব পাৰোঁ, আমাৰ অৰিজিনেল যিখিনি সংস্কাৰ সেইখিনি ল'ব পাৰোঁ। তেওঁলোকক বিলাই দিলোঁ, তেওঁলোক সুখী মনেৰে আমাক ক্ষমা কৰি গুচি গ'ল। আৰু সেইদৰে যিসকল আত্মাই আমাক দুখ দিছিলে, পূৰ্বজন্মতে হওক বৰ্তমান জন্মতে হওক, তেওঁলোকক আমি কল্পনা কৰিলোঁ, ভগৱানক সাক্ষী কৰিলোঁ। আমি ক'লোঁ যে আপোনালোকে জানি নাজানি জ্ঞাত অজ্ঞাতভাৱে আমাক যি দুখ অশান্তি দিছে তাৰ বাবে আপোনালোকক ক্ষমা কৰিছোঁ। আমাৰ মন আৰু পাতল হৈ গ'ল, আমাৰ বোজা গুচি গ'ল। আৰু যিসকলে আমাক সহায় সহযোগ কৰিলে তেওঁলোকক আমি ধন্যবাদ দিছোঁ। এইদৰে আমি কৰাৰ লগে লগে আমাৰ কি হ'ব, আমি যিহেতুকে আমি কষ্ট পাই তেওঁলোকক এইখিনি কৰিছোঁ, আমাৰ মনৰ কষ্ট অসুখ অশান্তিবিলাক লাহে লাহে নাইকিয়া হৈ গ'ল, আমাৰ বেমাৰবিলাক কমি গ'ল, আমি ভৱিষ্যত কাম কৰিবলৈ কৰ্ম প্ৰেৰণা পালোঁ আৰু আমাৰ জীৱনৰ ৰূপ ৰঙেই সলনি হৈ গ'ল এতিয়াৰ পৰা। সেইকাৰণে আমি আপোনালোকক ক'বলৈ আহিছোঁ, যিহেতুকে আমি জানিলোঁ ক্ষমা প্ৰাৰ্থনা কৰিলে আমাৰ বিকৰ্ম বিনাশ হয়, আমি যিবিলাক বেয়া কাম কৰিছিলোঁ সকলোবোৰ নাইকিয়া হৈ যাব, ভগৱানেও ক্ষমা কৰিব, সেই আত্মাসকলেও ক্ষমা কৰিব, তেওঁলোক য'তেই আছে তেওঁলোকে গম পাই যাব। সেইকাৰণে আমি আমাৰ কৰ্মত, ভাৱনাত, মনৰ ভাৱনাত বা সংকল্পত আৰু আমাৰ কথাত বাক্যত আমি সদায় সাৱধান হ'ব লাগে, যাতে আমাৰ এই মনৰ সংকল্প, মুখৰ বাক্য আৰু আমাৰ কৰ্মবিলাকে আনক যাতে দুখ দিব নোৱাৰে। কাৰণ আমাৰ থট, ৱৰ্ডছ, একশ্যনছ আমাৰ বেষ্ট হিলাৰ। আমি যদি এইখিনি ভাল কৰোঁ, এইখিনি আমাৰেই মনৰ চিকিৎসা কৰিব। সেইকাৰণে মই ক'ব খোজোঁ যে সৰ্বশাস্ত্ৰ শিৰোমণি সকলো লোকৰ সমাদৃত বিশ্ববৰেণ্য গ্ৰন্থ শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থৰ শ্লোকসমূহে আমাক ৰিফ্ৰেছ কৰে আৰু আমাৰ বুদ্ধি ক্লিন কৰে। আমি ভগৱানৰ লগত যোগ কৰিলোঁ কেনেকৈ, আমি আমাৰ শ্ৰেষ্ঠ স্মৃতিত থাকিলোঁ। আমাৰ স্মৃতি কি, আমাৰ অৰিজিনেল স্মৃতি মনলৈ আনিলোঁ, তেওঁৰ লগত মনত লগালোঁ। আমি অনবৰত বহি থাকিব নালাগে। আৰু ব্ৰহ্ম মুহূৰ্তত সেই স্মৃতি শক্তিশালী হয়। গতিকে শক্তিশালী স্মৃতিৰে আমি জ্ঞানৱান গুণৱান হৈ আমি কি কৰিলোঁ, ক্ষমা প্ৰাৰ্থনা যদি কৰিবলৈ লওঁ, আমাৰ অসুখ অশান্তিবিলাক নাইকিয়া হ'ব আৰু দিনে দিনে আমি কি কৰিম, আমাৰ মন ৰিফ্ৰেছ হৈ যাব। ধন্যবাদ। ওম শান্তি।